যাবলৈ ওলাইছোঁ আঠখেলীয়া নামঘৰ। ভিডিঅ'টো আগলৈ চাই থাকিব, কি কি দেখাব পাৰোঁ আপোনালোকক। আহকচোন তেন্তে আৰম্ভ কৰোঁ। আমি যাবলৈ ওলাইছোঁ আৰু কোন কোন যাওঁ আপোনালোকক এতিয়া নকওঁ, আগলৈ ভিডিঅ'টো চাই যাওক, তেতিয়া গম পাব কোন কোন যাবলৈ ওলাইছোঁ। এয়া মা আৰু আতৰণী, তাৰপৰা মানুহ এজন গৈছে, আঁতৰি গৈছে আৰু ল'ৰা এজন গৈছে। গৈ আছোঁ আৰু আমি। আমি যোৰহাট তিতাবৰ পাইছোঁহি আৰু ভালেখিনি সময় লাগে শিৱসাগৰৰ পৰা গোলাঘাট ডিষ্ট্ৰিক্টলৈকে। আমি আহি আছোঁ আৰু 3 ঘণ্টা সময় লয় পালোহি আৰু গেটত সোমাইছোঁ। চাই যাওক ভিডিঅ'টো আগলৈ। আঠখেলীয়া নামঘৰলৈ সোমাই যোৱা এই ঠাইখিনি ইমান ধুনীয়া, আপোনালোককো দেখালোঁ। এইফালে খুব কৃষ্ণচূড়া গছ আছে, ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোককো দেখালোঁ আৰু আমিও চাই ভাল লাগিল বাৰু। চবতে দুইফালে কৃষ্ণচূড়া গছ দেখিছেনে বাৰু, ইমান ধুনীয়া লাগিছে পৰিৱেশটো। মই আগতে নাই অহা বাৰু ইয়ালৈ, এইবাৰেই প্ৰথম আহিছোঁ। জেগাবোৰ দেখি ভাল লাগিছে, প্ৰথমে আহিছোঁ আৰু এতিয়া পাইছোঁহি আৰু আমি সোমাইছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ, চবফালে কৃষ্ণচূড়া ৰঙা ৰঙা ফুল ফুলি আছে, ইমান ধুনীয়াকৈ জোপোহা হৈ আছে গছবোৰ। আৰু এই ফিল্ডখনতে দাঁতিয়ে দাঁতিয়ে গাড়ী ৰখাবলৈ দিছে, আমিও তেনেকৈ গাড়ী এফালৈ থ'বলৈ গৈছোঁ আৰু চাই যাওক আপোনালোকে। এই আমি গাড়ী ৰখাই নামিলোঁ আৰু আমি এতিয়া ধুনীয়াকৈ চবেই গামোচা চামোচা লৈ ৰেডি হৈছোঁ আৰু সোমাই যাবলৈ। চাই যাওক ভিডিঅ'টো। আমি এতিয়া চাকি ল'বলৈ আহিছোঁ গেটৰ সন্মুখৰ দৃশ্যটো, মানে মেইন লাষ্ট গেটখনৰ সন্মুখৰ দৃশ্যটো। এয়া দোকানত সোমাইছোঁ, চাকি লৈছে, ইফালে আতৰণীয়ে শৰাই দিব, শৰাই লৈছে আৰু এতিয়া আমি চাকি লৈ আহিছোঁ, সোমাবলৈ লৈছোঁ। আৰু এতিয়া এই গেটখন দি সোমালোঁ, ইমানকণ যাব লাগিব আৰু চাই যাওক। আৰু এতিয়া সোমালোঁ, আমি চাকি দিবলৈ লৈছোঁ, চাকি দিবলৈ সোমাইছোঁ আৰু আগলৈ দেখাই যাম। চাকি দিয়া হৈ গ'ল আৰু এতিয়া ওলাই আহিছোঁ। সন্মুখৰ দৃশ্যটো দেখাইছোঁ, ইমান ধুনীয়া এটা নামঘৰ, ইমান ডাঙৰ এভাগী নামঘৰ। যোনে যোনে নাই অহা যদি ভিডিঅ'টো চাব আৰু অহাসকলেও চাব বাৰু, ইমান ধুনীয়া এটা পৰিৱেশ, ভাল লাগিলে গৈ। চাহ খাবলৈ লৈছোঁ দেই আমি, নামঘৰৰ ভিতৰত চাহ অকণ খাওঁ বুলি সোমালোঁ। বহিছোঁ, লাল চাহ দিব আৰু চেনি দিয়া লাল চাহ খাম আৰু আমি চাহ তাহ খাই বৈ আহিলোঁ আৰু এতিয়া নামঘৰৰ সন্মুখতে ৰৈছোঁ, অকণমান ফটোজটো মাৰিছোঁ, ভিডিঅ'জটো কৰিছোঁ। দুইফালে কৃষ্ণ মূৰ্তি আছে, শৰাই সজাই থৈছে, ইমান ধুনীয়া লাগিছে। আৰু এতিয়া কাছ চাবলৈ আহিলোঁ, ডাঙৰ ডাঙৰ কাছ আছে পুখুৰীটোত, বহুত ডাঙৰ ডাঙৰ ঢেৰ কাছ আছে। খোৱা বস্তু দিছে, ধুনীয়াকৈ ওলাই আহিছে, চাওকচোন ইমান ধুনীয়াকৈ মূৰটো উলিয়াই ওলাই আহিছে।
গৰমত সিজি গৈছোঁ। দোকানবোৰো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। বিভিন্ন ধৰণৰ বস্তু আছে, ওলমাই ওলমাই থৈছে। আঠখেলীয়া নামঘৰৰ পৰা আহি আমি গোলাঘাট টাউনত আমাৰ বা এজনী আছে, আপা জীয়েক, সিহঁতৰ ঘৰত সোমালোঁ আৰু এতিয়া চাহ যোগাৰ কৰিছে আমাক চাহ দিবলৈ। তাত ভাত পানী খাই যাম, ভাতো যোগাৰ কৰিছে। তাৰ পৰা ঘৰলৈ যামগৈ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। সম্পূৰ্ণকৈ যদি চালে বহুত বহুত ধন্যবাদ। আৰু অকণমান আছে চাই লওক। এয়া বেটা বেটীয়ে মোবাইল টিপি আছে, সিহঁতকো দেখাই দিলোঁ আপোনালোকক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আমি ঘৰ পাওঁতে ৰাতি হ'ল। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অল কৰি দিব। আগলৈ তেতিয়াহে ভিডিঅ' পাই থাকিব। কেনেকুৱা লাগিল কমেণ্টত জনাব। বহুত দিন ভিডিঅ'ত দিয়াও নাছিলোঁ, সেইবাবে ভিডিঅ'টো কৰিলোঁ আৰু ফুৰাও হ'ল। বাই বাই।